Hey guys, welcome back to my channel. আন এটা ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো সব আজিৰ ভিডিঅ'ৰ বিষয় হ'ল বানপানীৰ বিষয়ে। তো সব আপোনালোকে চাব পাৰে মানে অসমৰ বিভিন্ন জিলাতে বৰষুণ হৈ আছে আৰু বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হৈছে। তো সব আমাৰ গাঁৱতে বৰষুণৰ ফলত মানে বানপানী হোৱাৰ ফলত চাব পাৰে মানে বাৰীঘৰ মানে খেতি বাতি সকলো মানে পানীৰ তলত বুৰ গৈ আছে। তো আপোনালোকৰ মানে আমাৰ গাঁৱৰ সম্পূৰ্ণ মানে কত বানপানী হৈছে কাৰ কাৰ মানে বাৰীঘৰ মানে পানীৰ তলত গৈ আছে সম্পূৰ্ণ ভিডিঅ' দেখুৱাম। তো সব সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। তো সব চাব পাৰে কিমান পানী হৈছে। আমাৰ এইটো বহুত ওখ জেগা হয়, তথাপিও মানে পানী হৈছে ইমান মানুহৰ মানে ঘৰ মানে পানীৰ তলত গৈ আছে। ইমান বৰষুণ দি আছে, মই ভিডিঅ' ভালকৈ কৰিব নোৱাৰা হৈছোঁ। আপোনালোক চবৰে মৰাপাট খেতিবিলাক কিমানকৈ বানপানীৰ তলত গৈছে, তাতে স্কুল এটা আছে চাওক। ইমান ওখ ঠাইতে পানী হৈছে আৰু যিবিলাক মানে নামনি ঠাই সিহঁতে কি অৱস্থা হৈছে আপোনালোকে চাব পাৰে। তো চব আপোনালোকে ঘৰতে থাকক, মানে ভালকৈ মানে পানীৰ ওচৰত নাযাব আৰু গৰম পানী খাওক। ওচৰত চাব পাৰে কিমান মানে পানী গৈছে পানীৰে। মানে গোটেই অঞ্চলটো মানে একেবাৰে পানীৰ তলত বুৰ গৈ আছে লাহে লাহে পানীৰে। ইমান বৰষুণ আৰু বৰষুণ দি আছে, এতিয়াও বৰষুণ মানে কমা নাই। তো সবে আপোনালোকে চাব পাৰে কেনেকুৱা মানে পানী হৈছে, মানুহৰ খেতি বাতি ঘৰ দুৱাৰ কেনেকৈ পানী লাহে লাহে ডুব গৈ আছে। তো আমাৰ ইফালে ইমান বৰষুণ হয় যদিও ইমান পানী নহয়, মানে ইমান ডাঙৰ বানপানীটো হৈ গৈছে আমাৰ ইফালে, মানে ইমান ওখ জেগা তথাপিও পানী হৈ গৈছে। তো আপোনালোকে চাব পাৰে মানুহৰ মানে ঘৰবিলাক মানে পানীৰ তলত গৈ আছে লাহে লাহে, ৰাস্তাবিলাক মানে পানীৰ তলত গৈছে। ইফালে মানুহ খেতি কৰিছে, খেতি বাতিবিলাক মানে পানীৰ তলত গৈছে। মানে বৰষুণ পৰিয়ে আছে আৰু মানে ধাৰাসাৰ বৰষুণ হৈয়ে আছে আৰু চাওক ৰাস্তাৰ পৰা কেনেকৈ পানী মানে পানীৰ ওপৰত বৈ গৈ আছে নদীৰ নিচিনাকৈ। তো বহুত মানে পানী হৈছে এইফালে। এইটো মানে ৰাস্তা হয় মানে অহা যোৱা কৰাৰ কাৰণে, এইটো মানে পানীৰ তলত একবাৰে ডুব গৈছে। ইয়াতে মানে বহুত পানী হয়, ইয়াতে 5-7 ফুট মানে ৰাস্তাৰ তলত গৈছে পানী ৰাস্তাটো। তো বৰষুণৰ ফলত মানে বহুত প্ৰব্লেম এটা হৈ আছে। তো চাব পৰা মানে ইমান পানী হৈছে ইয়াতে, আমি পানীৰ মাজতে খোজকাঢ়ি আছোঁ। মানে এই ৰাতিতে ইমান পানী হৈ গৈছে। বৰষুণ দি আছে আৰু পানী ইয়াতে মানে মোৰ মানে কঁকাললৈকে আহিছে পানীবিলাক, চাবলৈ ইমান পানী হৈছে ইয়াতে। মানে আমাৰ ইয়াতে উখু থকা হয় পানী নহয় কেতিয়াবা, কিন্তু আজি ইমান পানী হৈ গৈছে ইয়াতে বৰষুণৰ মাজতে। ইফালে বাৰীঘৰ সকলো মানে পানীৰ তলত গৈ আছে লাহে লাহে। ধেমালি পানী হৈছে। কিমান পানী হৈছে ঘৰ, আমি এতিয়া মানে তাৰ ঘৰৰ মানুহৰ দেখি আছোঁ। চাব পাৰি কিমান পানী হৈছে তো এটা ডাঙৰ পুখুৰী আছিল, পুখুৰীটো বহুত মানে মাছ আছিল, মাছবিলাকে ওলাই গৈছে বানপানীৰ কাৰণে। তো চবৰে ইমান পানী হৈ গৈছে, মানে এইটো মানে বিলৰ লগত এইটো সংযোগ হৈ গৈছে। সংযোগ যিমান মাছ আছিল পুখুৰীৰ পৰা মাছবিলাক সকলোবিলাক ওলাই গৈছে। বহুত মানে ক্ষতিগ্ৰস্ত হ'ল মানুহৰ মানে এনে বানপানীৰ ফলত।
তো আপোনালোকে চাব পাৰে এইবিলাক পুখুৰী আছিল, পুখুৰীত মানে বহুত মাছ আছিল, ডাঙৰ ডাঙৰ মাছ আছিল, মানে পুখুৰী ভৰপূৰ মাছ আছিল, মাছবিলাক সকলো ওলাই গৈছে পানীৰ কাৰণে, মানে বিলৰ লগত মানে পুখুৰী সংযোগ হৈ গৈছে পানীৰে। এতিয়া দুটা পুখুৰী আছে, দুটা পুখুৰীৰ মাছ ওলাই গৈছে আৰু মানুহৰ বানপানীৰ কাৰণে বহুতো প্ৰব্লেম হৈছে। চাব পাৰে এতিয়া স্কুল এটা আছে, স্কুলৰ পানীৰ তলত গৈ আছে লাহে লাহে, ইমান পানী হৈছে ফালে। চাব পাৰে আপোনালোক কিমান পানী হৈছে ইয়াতে, এইটো মেইন মানে নদী হয়, এইটো নদীৰ পৰা পানী আহি আছে, ইমান চাব পাৰে সিফালেও মানে ইমান পানী হৈছে, পানী আৰু পানী পানী লাহে লাহে পানী আছে, ঘৰ পানী পানী হৈছে। পানী আৰু পানী ইমান পানী হৈছে, মানে দুফালে পানী আৰু পানী পানী আহিছে, পানী কিমান পানী হৈছে ইয়াতে। এইটো ৰাস্তা হয়, গাঁৱৰ ৰাস্তা হয়, ৰাস্তাবিলাক একেবাৰে পানীৰে ডুবি গৈছে, এইবিলাক খোজকাঢ়ি গৈ আছোঁ পানীৰ মাজতে। কিমান পানী লাহে লাহে পানী বাঢ়ি আছে আৰু পানী কমা নাই। তো চৰকাৰে বা কি ব্যৱস্থা ৰিলিফ দিয়ে নে নিদিয়ে, ৰিলিফ নিদিলেতো মানুহৰ বহুত মানে প্ৰব্লেম হৈ যাব। চাব পাৰে কিমান পানী হৈছে, ঘৰটো সকলো পানী নিচিনাকৈ পানী আহি আছে, মানে কুঁহিয়াৰ খেতি আৰম্ভ কৰিছোঁ, এইবিলাকে পানী তলত গৈ আছে, লাহে লাহে পানী বাঢ়ি আছে। এইবিলাক চৰকাৰে মানুহে কলগছৰ জুই বনাই কৰি আছে, ৰাস্তা সকলো মানে আছে।